গাইজ, কি খবৰ সকলোৰে? আশা ৰাখিছোঁ ভালে আৰু ময়ো ভালে কুশলে আছোঁ। আৰু ভিলেজ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ল'ৰাটোৰ জন্মদিন আৰু এটা মই সৰুকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আৰু সি কৈছিলে পাৰ্টি দিবলৈ, কিন্তু পাৰ্টি দিব নোৱাৰিলোঁ কাৰণ আমাৰ শাহুমা ঢুকুৱা এবছৰ হোৱা নাই যে, সেইকাৰণে বেছি ডাঙৰকৈ পাৰ্টি দিব নোৱাৰিলোঁ। কাৰণ বহুত ডাঙৰ সৰু মানুহে আমাৰ হাতেৰে নাখায় যে, সেইকাৰণে আৰু তেনেকৈ আৰু দিবও ভাল নালাগে। সেইকাৰণে সৰুকৈ মই এটি ঘৰতে কেক বনাই তাক দিলোঁ আৰু সেই কেকটোৱে সি লগৰ কেইজনৰ লগত শ্বেয়াৰ কৰিলে আৰু সেনেকৈয়ে সি মনটোত শান্তি পালে আৰু আজিৰ কাৰণে, এইবছৰৰ কাৰণে আৰু আগলৈ চাওঁ বাৰু কি কৰিব পাৰোঁ। আৰুতো সি নাথাকেই, সিতো নৱোদয়তে যাব। আৰু মোৰ ল'ৰাটোক আশীৰ্বাদ কৰিব আপোনালোকে, যাতে সি ভালে কুশলে স্কুলত থাকিব পাৰে আৰু ভাল ৰিজাল্ট কৰে আগলৈকে। সেয়ে আৰু আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, প্লিজ আশীৰ্বাদ কৰিব। আৰু মই ইমান কষ্টৰে চেনেল ব্লগবিলাক দিওঁ, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, মোক আগলৈ যাবলৈ উৎসাহ দিব আৰু ভাল কমেণ্ট কৰিব। সেয়ে মই আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, যাতে আপোনালোকে মোৰ কথাটো বুজি পাই প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু সি মানে এইবাৰ 13 বছৰত সোমাব। এই আগষ্টৰ 10 তাৰিখৰ পৰা সি 13 বছৰত সোমাব। কিন্তু 13 বছৰতে সোমাব, কিন্তু সি এনেকুৱা তাৰমানে মাইনাৰ 6 বছৰ চলি আছে, কিন্তু মাইনাই কিছু কথা বুজি পায়, অন্ততঃ সি বুজি নাপায় হ'লে। সি কিন্তু তেনেকুৱাই, একেবাৰে তাইতকৈও সৰু এনেকুৱা আৰু। কিন্তু কি কৰিব আৰু, এনেকৈ আৰু পঠাব লাগিব আৰু, দুখো লাগে, একো নাজানে। বেছিভাগ মৰমতে খুৱাই দিব লাগে, নিজে খাবই নাজানে এনেকুৱা আৰু। তথাপিওতো পঠাব লাগিব, প্লিজ আপোনালোকে আশীৰ্বাদ কৰিব আৰু ল'ৰাটোৱে যাতে ভাল ৰিজাল্ট কৰে এটা, সেয়াই আৰু কাৰ কাৰ ঘৰত তেনেকুৱা আছে জনাবচোন। মানে দুজন সমানৰ ল'ৰা ছোৱালী থাকিলে, সমনীয়া, কিমান যে কাজিয়া, বাপৰে বাপ। দুয়োকে মানে একেলগে এৰি থ'বই নোৱাৰি। একেলগে যদি থৈ মই মানে ৰাস্তাতো গৈছোঁ বা দোকানতো গৈছোঁ, তেতিয়াহ'লে হ'ল আৰু আটা খুন্দিব লাগিব, একেবাৰে ৰেঙি টিকি আৰু এনেকুৱা আৰু। মানে বেলেগ একো নাই, এই এটা বস্তুৱে মানে ইয়াকো লাগে তাইকো লাগে, সেনেকুৱা আৰু নিজৰ ভাগৰ বস্তু, মানে মোৰটো কিয় লাৰিছা, তোৰটো মোক লাৰিব নিদিয়া, তেনেকুৱা আৰু সেনেকুৱাতে একেবাৰে মূৰ চুৰ গৰম হৈ যায়। মানে তেনেকুৱা আৰু আধা দিন কাজিয়াই ভাঙি থাকিব লাগিব আৰু এতিয়া আছে আৰু ইয়াতে খেলি আছে, আজি জন্মদিন বুলি আৰু কি কৰিব, এনেকৈ খেলি আছে লগৰ কেইটাৰ লগত। কেকটো বনাবলৈ প্ৰথমতে মই এযোৰ কণী লৈছোঁ, কণী ফালি দিম। আৰু এতিয়া কণীখিনি ভালদৰে ফেটি ল'ম। মোৰ ওচৰত কাটা চামুচ নাই আৰু বেলেগ সঁজুলিও নাই, সেইকাৰণে মই এই চামুচেৰে দিয়ে কৰিছোঁ। এই চামুচেৰে কৰিলেও ভাল হয়। মুঠতে বস্তুখিনি ভালদৰে মিহলি কৰি ল'ব লাগে। আৰু মই 1 কাপমান জোখৰ এয়া চেনি লৈ লৈছোঁ, এয়া চেনি দি দিম আৰু এইখিনিও ভালদৰে মিহলাই ল'ম। আৰু এইখিনি চাওক, মোৰ ফেটি লোৱা হৈ গ'ল চেনি আৰু কণী, এইখিনি মই ভালদৰে ফেটি ল'লোঁ।
এতিয়া ইয়াতে মই দি দিম 1 কাপ ময়দা আৰু এইখিনিও ভালদৰে ফেটি ল'ম। আৰু চাওক মই ময়দা আৰু কণী চেনি এইখিনি ফেটি ল'লোঁ, কিন্তু এইখিনি ডাঠ হৈছে। এতিয়া ইয়াতে মই এইকেইটা কাপৰ জোখাৰে মই আধা কাপ ৰিফাইন দিম। আৰু এইখিনিও মই ভালদৰে ফেটি ল'ম। আৰু এতিয়া মই ইয়াতে বেকিং পাউডাৰ 1 চামুচ দি দিম। মই বেকিং সোডা দি দিম অকণমান। একেবাৰে অকণমান দি দিছোঁ মই বেকিং সোডা। আৰু এতিয়া ভালকৈ মিহলাই ল'ম। আৰু এতিয়া কেক বনাবলৈ মোৰ ওচৰত বেলেগ বাচন নাই। এয়া মই টিফিন বাতি এটা লৈছোঁ, ইয়াতে বনাম মই। আৰু কুকাৰৰ ভিতৰত দিম, প্ৰেছাৰ কুকাৰৰ ভিতৰত। এতিয়া ইয়াতে মই অকণমান ৰিফাইন দি দিম। একেবাৰে অকণমান ৰিফাইন দি লৈছোঁ। এতিয়া মই এনেকৈ মুচি দিম বাতিটো, তেতিয়া লাগি নধৰে। এই চাওক এনেদৰে দিছোঁ। এতিয়া ইয়াতে মই অকণমান ময়দা দিম আৰু এনেকৈ ধুনীয়াকৈ মিলাই লৈছোঁ। এয়া এনেকৈ ময়দা লাগি থাকিলে মানে কেকটো ভিতৰত লাগি নধৰে, ধুনীয়াকৈ ওলাই আহে। আৰু ইয়াতে এতিয়া এইখিনি ভৰাই দিম। ভিতৰত বায়ুটো ওলাই যাবৰ কাৰণে এনেকৈ দিব। তেতিয়া সম্পূৰ্ণকৈ মিলি যাব। আৰু এইখিনি মোৰ তেতিয়া হৈ গ'ল। আৰু মই ইয়াতে এটা চিক্ৰেট বস্তু দিম, এইটো হৈছে বাদাম। এয়া বাদাম এনেকৈ দিছোঁ। এতিয়া প্ৰেছাৰ কুকাৰত বহাই দিম। আৰু এয়া প্ৰেছাৰ কুকাৰত মই নিমখ দি দিছোঁ আৰু এয়া এনেকৈ বহাই দিম। আৰু ঢাকনিখন ওপৰত লগাই দিম। আৰু কিছু সময় পিছতে আমাৰ ধুনীয়া কেক হৈ যাব। আৰু জুইটো একেবাৰে স্ল' ফ্লেমত থ'ব। আৰু এয়া মোৰ কেক ৰেডি হৈ গ'ল। পুৰি 30 মিনিট লাগিছে। মই চাই আছোঁ ঘড়ীত, এনেকৈ হৈ গ'ল। আৰু এয়া চাওক কেকটো ৰেডি হৈ গৈছে, কিন্তু বাটাৰখিনি বেছি হৈ গৈছে। বাতিটো সৰু আছিলে, সেইকাৰণে কেকটো অভাৰফুল হৈ গৈছে। কিন্তু ধুনীয়া স্পঞ্জি হৈছে। এয়া বহুত ধুনীয়া কোমল হৈ গৈছে। এয়া কেকটো ৰেডি হৈ গৈছে তাৰ। এতিয়াহে তাৰ মনটো শান্তি। আৰু এয়া মানে এইখিনি মানে অভাৰফুল হৈ গৈছে যে, সেইকাৰণে এনেকুৱা হৈছে। ধুনীয়া হৈ গৈছে। এতিয়া কাটিলেই হ'ল। আৰু আজি আমাৰ দোকানখন চাই লওক। আৰু বাৰ্থডে বুলি তুলসীৰ তলতে এয়া সৰুকৈ এখন শৰাই আগবঢ়ালোঁ। Happy birthday to you. Happy birthday to you.
যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি আমাৰ চেনেললৈ নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব শ্বেয়াৰ কৰি ল'ব কমেণ্ট দিব ভাল থেংক ইউ